নমস্কাৰ বন্ধুসকল, আপোনালোকে ইলেক্ট্ৰিচিটি বিল কেনেকৈ নিজৰ মোবাইলতে পে' কৰিব এইটো ভিডিঅ'ত মই সবিশেষ জনাম। তো প্ৰথমতে আপোনালোকে গুগল ক্ৰমত চাৰ্চ কৰি দিব APDCL পে' বুলি। APDCL পে' বুলি চাৰ্চ কৰি দিয়াৰ পিছতে ইয়াতে ওপৰত যিটো লিংক আছে apdcl.org ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে নেক্সট পেজখন আমাৰ খোল খাব আৰু নেক্সট পেজখন খোল খোৱাৰ লগে লগে ইয়াতে ৰাইট ফালৰ আমাৰ কৰ্নাৰত চাব। আপোনালোকে ইয়াতে পাঁচ ধৰণৰ অপশ্যন আছে। পে' ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল, ৰিচাৰ্জ, প্ৰিপেড মিটাৰ, স্মাৰ্ট মিটাৰ, এপ্লাই ফৰ নিউ কানেকশ্যন। তো আপোনালোকে প্ৰথমতে ইয়াতে পে' ইলেক্ট্ৰিচিটি বিল যিটো আছে ইয়াতে ক্লিক কৰি দিব। পে' ইলেক্ট্ৰিচিটি বিল ক্লিক কৰি দিব। আকৌ আমাৰ নেক্সট এখন পপ আপ খোল খালে আৰু খোল খোৱাৰ পিছত ইয়াতে কনজিউমাৰ নাম্বাৰ, আপোনালোক কনজিউমাৰ নাম্বাৰ ৰিডিং লোৱাৰ সময়তে আপোনাক এখন কাগজ দিছে। সেই কাগজখনত আপোনাৰ এতিয়া 11টা ডিজিটৰ কনজিউমাৰ নাম্বাৰ থাকে। এই কনজিউমাৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে আপোনাৰ কেপচা যিটো আছে এই কেপচাটো ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছতে চাৰ্চ অপশ্যনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়ে লগে লগে আকৌ আৰু এখন নেক্সট পেজখন খোল খাব। চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন যিখন খোল খালে ইয়াতে দিয়া আছে যে আপোনাৰ বিল নাম্বাৰ। তো বিল নাম্বাৰ দিয়া আছে, তাৰপৰা বিল ডেট, তাৰপৰা ডিউ ডেট আপোনাৰ কিমান তাৰিখে বিলটো জমা কৰিব লাগে আৰু বিল এমাউণ্টটো ইয়াতে দি আছে কিমান টকা পে' কৰিব লাগিব আৰু ইয়াতে মোবাইল নাম্বাৰ আছে। তো আপোনালোকে সকলোবিলাক ইয়াতে চাব আৰু বৰ্তমান যিটো স্মাৰ্ট মিটাৰ আছে এই স্মাৰ্ট মিটাৰৰ কি হৈছে, আপোনালোকৰ ডিউ ডেটত যদি আগতীয়াকৈ বিলটো নিদিয়ে তেনেহ'লে 400 টকাকৈ পেনাল্টি লাগে আৰু ইয়াতে বিল এমাউণ্টত এড হৈ ৰয়, তাত লিখাই থাকে। তো ইয়াতে আছে, তাৰপিছতে ইয়াতে আছে মোবাইল নাম্বাৰ আৰু মোবাইল নাম্বাৰটো দি বহুৱাই দি পে' অপশ্যনত ক্লিক কৰি দিব। পে' অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজখন আৰু এখন খোল খাব আৰু ইয়াতে আছে পে' অপশ্যন আমাৰ 5 ধৰণে কৰিব পাৰি: নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, QR কোড, ৱালেট, UPI। তো আপোনালোকে যিটো মোডত সুবিধা বুলি ভাবে সেইটো মোড দি আপোনালোকে পে' কৰিব। তো মই UPI দি কৰিম, যিহেতু ফোনপে' বা গুগল পে' সকলোৰে মোবাইলতে আছে। তো QR কোডটো অপশ্যনটো ক্লিক কৰি দিম। QR কোডটো অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ QR কোড যিটো আছে এইটো ভিউ হৈ যাব। এইটো ভিউ হৈ যোৱাৰ পিছতে মই ফোনপে'টো দি ইয়াতে QR কোডত পে' কৰি দিম আৰু পে' কৰি দিয়াৰ লগে লগে এনেকৈ এখন ৰিচিপ্ট ওলাব। এই ৰিচিপ্টখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছত আমি আহোঁ আপোনালোকে ফোনপে' দি কেনেকৈ ডাইৰেক্ট আপোনালোকে পে' কৰিব পাৰিব। তো ফোনপে' দি কেনেকৈ কাৰেণ্টৰ বা ইলেক্ট্ৰিচিটি বিল কেনেকৈ দিব এইটো ভিডিঅ'ত আকৌ জনাই আছোঁ 2 ধৰণৰ মুঠত। প্ৰথমতে আপোনালোকে ফোনপে'টো ওলোৱাৰ পিছতে আপোনালোকে ইয়াতে অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াতে মোবাইল ৰিচাৰ্জ, তো ক্ৰেডিট কাৰ্ড বিল আৰু DTH বিল আছে। তাৰপিছত ইয়াতে আছে ইলেক্ট্ৰিচিটি বিল। তো ইলেক্ট্ৰিচিটি বিল যিটো আছে ইয়াতে ক্লিক কৰি দিব আৰু ইলেক্ট্ৰিচিটি বিল ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে কোম্পানীটো চিলেক্ট কৰি দিব। যিহেতু আমাৰ অসমৰ যিটো আছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড, তো ইয়াতে ক্লিক কৰি দিব আৰু তো ইয়াতে বহুৱাই দিব। তাৰপিছতে বহুৱাই দিয়াৰ পিছতে ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব। কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে নেক্সট পেজখন খোল খাব আৰু মোৰ যিহেতু অলৰেডি বিলটো মই পে' কৰাৰ ফলত ইয়াতে কোনো ধৰণৰ মোৰ বিল শ্ব' হোৱা নাই ইয়াতে। তো আপোনালোকে ইয়াতে পে' কৰি দিব আৰু ফোনপে'ত কেনেকৈ পে' কৰে এইটো আপোনালোকে সকলোৱে জানে। তো পে' কৰি দিয়াৰ পিছতে আপোনালোকে কাৰেণ্টৰ বিলটো হৈ যাব। তো ধন্যবাদ। এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকে যদি মোৰ চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।